নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল বিন্দাছ চিম্পিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আমাৰো বৰ্তমান ভালেই। আজি এই ভিডিঅ'টোৰ জৰিয়তে ভাগিন ছোৱালীজনীৰ জন্মদিনৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ চাব আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু যদি মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মোক সিহঁতৰ ৰুমলৈ অকণমান সোনকালে মাতিছিলে, সেয়ে মই সিহঁতৰ ৰুমলৈ গৈ আছোঁ। আকৌ ৰুমলৈ আহিব লাগিব কাৰণ এতিয়ালৈকে আমি তাইলৈ একো এটা অনাই নাই। অলপ শাক পাচলি কাটিবলৈ লাগিব হেনো, সেইকাৰণে মোক অকণমান সোনকালে মাতিছিলে। আমাৰ ওচৰতে এপাৰ্টমেণ্ট এটা আছে, দেখুৱাইছোঁ যে সেইটোৱে। ৰুমটো বেছি দূৰ নহয় বাৰু, আমাৰ ৰুমৰ ওচৰতে হয়, অকণমান গ'লেই পাম আৰু। আমি এতিয়া তিনিজনীয়ে শাক কাটি আছোঁ আৰু ভাত বনাবলৈ যাক মাতিছিলে তেখেতো আহিলে। ওপৰতে বনাবলৈ যোৰ জাৰ চলাই আছে কাৰণ তলত ৰুমত বনাবলৈ অকণমান অসুবিধা হয়, সেয়েহে এই ওপৰতে বনাবলৈ এইখিনি গেছ আনি লৈছে। এতিয়া মই আৰু মানুহজন আহি আছোঁ তাইলৈ কিবা এটা ল'বলৈ। ওচৰৰ পৰাই ল'ম বুলি ভাবিছিলোঁ, কিন্তু ওচৰৰ দোকানখন বন্ধ আছে, সেয়ে আমি নানাকমগড়াৰ পৰা আনিবলৈ গ'লোগৈ। তাইক অকণমানি ৰূপৰ আঙুঠি এটা দিম বুলি ভাবিছোঁ। কাপোৰ কানিটো প্ৰায় সকলোৱে দিয়ে, সেইকাৰণে ভাবিছোঁ অকণমানিকৈ আঙুঠি এটাকে দিওঁ। আঙুঠিটো আনিলোঁ, এইটো চাওকচোন কেনেকুৱা লাগিছে, কমেণ্টত জনাব দেই কেনেকুৱা লাগিছে। আঙুঠিটো কাছৰৰ ডিজাইনৰ হয় দেখিবলৈ। আমি এতিয়া আঙুঠিটো লৈ জুৱেলাৰী দোকানৰ পৰা আহিলোঁ, তাৰপিছত ভাবিছোঁ কেক এটাও লৈ যাওঁ লগতে, অকণমানিকৈ। ডাঙৰ নহয় বাৰু, একেবাৰে অকণমানি বুলিয়ে ক'ব পাৰি। দোকানীটোক লিখিবলৈ দিছিলোঁ ছোৱালী বুলি, কিন্তু দোকানীয়ে যিহে আখৰ লিখিলে আৰু। এতিয়া আমি হেৰিয়ৰ পৰা ওলাই মেলি সিহঁতৰ ৰুমলৈ গৈ আছোঁ আৰু মানুহজনে মই। সিহঁতৰ ৰুমত পাই গ'লোহি। এই ভিতৰত পতা নাই, চৰ্টৰ ওপৰত পাতিছে, কাৰণ অকল এটা ৰুম কাৰণে অকণমান অসুবিধাও হয়। আৰু হেনো প্ৰত্যেক বছৰে ওপৰতে পাতে বোলে, বনাবলৈ মেলিবলৈও সুবিধা হয়। আমি অহালে এজনে খালে, কাৰণ তেওঁ বোলে ডিউটি আছে, নাইট ডিউটি। সেয়ে মই সুধিছোঁগৈ কিয় ইমান সোনকালে ভাত খালে বুলি। Baby, you give me ice
এইকেইজনী কি নাচনি নে বেলেগ ষ্টাইল মতি নেকি হেল্ল' সকলোৱে কয় আমাৰ দীপালী বাইদেউ ভাল আছে হয় আহিলে নে নাই সেইটো এইফালে বহি সকলোকে কেক বুনিয়া ভুজিয়া এনেকৈ কৰি খাবলৈ দি মেলি আমিও তিনিজনীয়ে বহি লৈছোঁ খাবলৈ সেইজনী খায়ে আছে বাৰু আপোনালোকক কি কি বনাইছেনো তাকে দেখাবলৈ লৈছোঁ এয়া হৈছে ভাত এয়া হৈছে মাংস ব্ৰইলাৰ মাংস হয় তাৰ পাছত এয়া হৈছে ভাত
এয়া হৈছে দাইল। আমি যোৱালে মানে সকলোখিনি বনাই মেলি আজৰিয়ে হৈ গ'ল। আৰু ইয়াত আছে চাটনি। সকলোৱে খাই বৈ প্ৰায়খিনি মানুহ গ'লগৈ, আমি বেছি নাই, একেবাৰে লাষ্টত আমি খাইছোঁ আৰু গোটেইখিনিয়ে একেলগে। আমি মানে দি আছিলোঁ, সেইকাৰণে এই একেবাৰে লাষ্টতে খাবলৈ পাইছোঁগৈ। এই লগতে ইয়াৰ ৰান্ধনিও খাই আছে। ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব।